নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক শুনাম এজনী সৰু ছোৱালী আৰু তিনিটা ছাগলীৰ পোৱালীৰ কাহিনী। জোন আৰু ছাগলী পোৱালী। জোনৰ তিনিটা ছাগলীৰ পোৱালী আছিল। তাই ছাগলী পোৱালী তিনিটাক খুবেই মৰম কৰিছিল। তাই যেতিয়া স্কুললৈ যায় তেতিয়া তাই ছাগলী পোৱালী কেইটাক খাবলৈ ঘাঁহ দি যায় আৰু তাই যেতিয়া স্কুলৰ পৰা উভতি আহে তেতিয়া ছাগলী পোৱালী কেইটাৰ বাবে ঘাঁহ বা অন্য খোৱা বস্তু লৈ আহে। এদিন তাই স্কুলৰ বাবে দেৰি হোৱাত ছাগলী পোৱালী কেইটাক ঘাঁহ দিবলৈ পাহৰি গ'ল আৰু তাই স্কুললৈ গুচি গ'ল। আহোঁতে তাই ছাগলী পোৱালী কেইটাৰ বাবে ঘাঁহ লৈ আহিছিল, কিন্তু তাই ঘৰত আহি দেখে যে ছাগলী পোৱালী কেইটা ঘৰত নাই। তাইৰ যেতিয়া মনত বৰ দুখ লাগিল আৰু তাই কান্দিবলৈ ধৰিলে আৰু ওচৰৰ পথাৰত বিচাৰিবলৈ ধৰিলে, কিন্তু তাই বিচাৰি নাপালে। তাইৰ বৰ দুখ লাগিল আৰু পথাৰৰ আলিত বহি কান্দিবলৈ ধৰিলে। সন্ধিয়া হৈ অহাৰ লগে লগে ছাগলী পোৱালী কেইটা ঘাঁহ খাই লাহে লাহে ঘৰ ফালে আগবাঢ়ি আহিল আৰু জোনে ছাগলী কেইটা দেখা পালে। ছাগলী কেইটা দেখা পাই তাইৰ মনটো ভাল লাগিল আৰু তাই ভাবিলে যে ছাগলী কেইটাৰ ভোক লাগিছিল বাবে ছাগলী কেইটা ঘৰৰ বাহিৰলৈ ওলাই আহি ঘাঁহ খাইছিল। তাইৰ যেতিয়া ভোক লাগে তেতিয়া তাই মাকক কয়, কিন্তু ছাগলী কেইটাৰ মাকো নাই। আনকি ছাগলী কেইটাই ভোক লাগিছে বুলি মুখেৰে মাতিবও নোৱাৰে। তাইৰ দুখো লাগিল আৰু ছাগলী পোৱালী কেইটা ঘূৰাই পোৱাৰ বাবে সুখীও হ'ল। নীতি শিক্ষা: যোনবোৰ মানুহে আনৰ দুখ কষ্ট বুজি পায় সিহঁতৰ দুখ খুব কমেই হয় আৰু হ'লেও সেই দুখ খন্তেকীয়া। তো বন্ধুসকল, এয়া আছিল আজিৰ কাহিনীটো। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। ধন্যবাদ।